আজি এখন অকণিহঁতৰ কাৰণে মাক্সিম গৰ্কীৰ কিতাপ এখন দেখাব ওলাইছোঁ। কিতাপখনৰ নাম ঘৰচিৰিকা পোৱালি। কিতাপখন প্ৰকাশ কৰিছে মস্কোৰ ৰাডুগা প্ৰকাশনে। মস্কোৰ ৰাডুগা প্ৰকাশন আৰু 1987 চনত এইখন প্ৰকাশ কৰিছিল ছ'ভিয়েট ইউনিয়ন পূৰ্বৰ ৰাছিয়া। কিতাপখনৰ কাহিনী আগবাঢ়ে এটা ঘৰচিৰিকা পোৱালিক লৈ আৰু কিতাপখন অনুবাদ কৰিছে হেম শৰ্মা আৰু চিত্ৰশিল্পী য়েভগেনী চাৰুচিন। ৰাডুগা প্ৰকাশন, মস্কো। কিতাপখনত যিকেইটা ফটো আছে চিত্ৰশিল্পীজনে নিজ হাতেৰে অঁকা, বৰ ধুনীয়া আৰু উন্নত মানৰ। বলকচোন গোটেইকেইটা ফটো প্ৰথমতে চাই লওঁ। এইটো এটা জংঘলৰ ফটো। ঘৰচিৰিকাৰ ফেমিলি। ধুমুহাৰ ফটো। ধুমুহাৰ মাজত ঘৰচিৰিকাৰ পোৱালিজনীৰ মাক আৰু বাপেক। এজন চিকাৰী। ঘৰচিৰিকা পোৱালিজনী। মেকুৰীৰ আগত পৰা ঘৰচিৰিকা পোৱালিটো। ঘৰচিৰিকা পোৱালিজনীক বচাইছে মাকে। মেকুৰীৰ লগত যুদ্ধ কৰিছে মাকজনীয়ে। মাক বাপেকে ঘৰচিৰিকা পোৱালিজনীক বুজাইছে জীৱন মানে কি। আৰু ঘৰচিৰিকা পোৱালিজনী নাপায়, মেকুৰীজনীয়ে কান্দি আছে। লেখক পৰিচিতিৰ বিষয়ে ক'বলৈ গ'লে মাক্সিম গৰ্কীৰ বিষয়ে ক'ব লগা একো নাই। প্ৰায়ভাগ মানুহে মাক্সিম গৰ্কীৰ বিষয়ে জানে। তেওঁ এজন ৰাছিয়ান অৰিজিন ৰাইটাৰ। তেওঁৰ বহুতকেইখন ধুনীয়া উপন্যাস আছে, যেনে মা, তাৰপিছত মোৰ জীৱনৰ ল'ৰাকাল, জনহতৰ বহল বুকুত, এইবিলাক বহুত ধুনীয়া উপন্যাস আছে তেখেতৰ। কিতাপখনৰ কোৱালিটি বহুত ধুনীয়া। মাত্ৰ 12টা পেজৰ এই কিতাপখনৰ পাতবোৰ বহুত মোটা। অকণিসকলৰ বাবে মানে বহুত এখন ভাল কিতাপ। ৰংচঙীয়া, দেখিলে মানে মৰম লগা এনেকুৱা কিতাপ আজিকালি পাবলৈ নাই। সৰু কিতাপ কিন্তু বহুত ধুনীয়া কিতাপ। কাহিনীৰ বিষয়ে অলপ কৈ দিছোঁ। ঘৰচিৰিকা পোৱালি এজনী জন্ম। তাই সৰুৰ পৰা মাক বাপেকে তাইক কিবা কিবি শিকাই থাকে। ইয়াতে এটা বৰ ধুনীয়া মানে সৰুতে ঘৰচিৰিকা পোৱালিজনীয়ে মাক বাপেকক কয়, বাহিৰৰ পিনে চাই আন্ধাৰৰ সময়ত, আৰু তাই কৈ উঠে, ৱাহ ইমান ভয় লগা ক'লা, এন্ধাৰ। বাপেকে কষ্ট কৰি তাইক পোক পৰুৱা খুৱায়। এদিন ধুমুহা আহে আৰু ধুমুহা দেখি ঘৰচিৰিকা পোৱালিজনীয়ে মাকক কয়, গছ-গছনিবোৰে এনেকৈ হালি জালি ইমান শব্দ কৰিছে কিয়? মনে মনে থাকি লৰচৰ নকৰিলেই দেখোন হ'ল, তেতিয়া আৰু বতাহ নিদিব। ঘৰচিৰিকা পোৱালিজনীৰ নাম আছিল পুদিক। মাকে ঘৰচিৰিকা পোৱালিজনীক বহুত ভয় খুৱাই থাকে মানে তাৰ এটা বন্দা মেকুৰীৰ ভয় খুৱাই থাকে। আৰু এদিন মানুহ এজন অহাতে সেই মানুহজন দেখি ঘৰচিৰিকা পোৱালি পুদিকে মাকক সোধে, ভাবে যে বন্দাই চাগৈ বহালে, তাৰ ডেউকা দুখন খাই পেলালে, মাত্ৰ হাড়কিডালহে ৰৈছেগৈ। মানে নিজৰ পাখি থকাৰ বাবে পোৱালিজনীয়ে সকলোৰে পাখি থকা বুলি ভাবিছিল আৰু মানুহজনৰো পাখি নোহোৱা দেখি তেনেকৈ কৈছিল। আৰু মাকে তেতিয়া বুজাইছিল সিহঁতৰ তেনেকুৱা নিয়ম, ডেউকা নোহোৱাকৈয়ে থাকে। সেই যে ঠেং দুটা দেখিছ, তাৰেই সিহঁতে জপংকৈ জঁপিয়াই যাব পাৰে, বুজিলি? ঘৰচিৰিকা পোৱালি পুদিকে নিজে এটা কবিতা ৰচিছিল। কবিতাটো হ'ল, বোলো ককা ডেউকা নাই তেনেই লঠঙা, দুখন ঠেঙেৰে কলৈ যাবা, হলাই বা মদ গছ হলৌ তলঙা, মহৰ কামোৰ যে ঠিকেই খাবা, দেখিছাহে মোক অকণমানি, মহ দাহ মোৰ আহাৰ পানী। সেই মানুহজনক চাই পুদিকে এইটো কবিতা নিজেই ৰচিছিল। তাৰপিছত পুদিকে এই বন্দা মেকুৰীজনীৰ সন্মুখত এদিন ওলাই পৰে আৰু মাকে আহি তাক বচায়
আৰু তেতিয়াই মাকৰ কথাত সি উৰিব আৰম্ভ কৰে আৰু সি নিজৰ জীৱন যুদ্ধ আৰম্ভ কৰে নিজেই। এইটোৱে আছিল মাক্সিম গৰ্কীৰ ঘৰচিৰিকা পোৱালিৰ কাহিনী। আজিলৈ এৰিছোঁ।